মই অডিশ্যন মাত্ৰ এটাই দিছিলোঁ এখন চিনেমাৰ কাৰণে দিয়া অডিশ্যন মই এতিয়া 4খন চিনেমা কৰিবলৈ পাইছোঁ বুলি ক'ব লাগিব প্ৰথমতে মই সংগ্ৰামৰ কাৰণে অডিশ্যন দিছিলোঁ সেই সংগ্ৰামৰ পিছত মোক সিজুখনত সিজুৰ ডিৰেক্টৰে মানে সিজুখনৰ কাৰণে সিলেক্ট কৰিলে তাত সিজুখন চাই মোক এই কলাজৰ কাৰণে অমৰদীপ দায়ে মোক মাতি পঠালে তেখেতে কাহিনীটো ধুনীয়াকৈ বুজাইছে কিন্তু মোক কৈছে এটা চৰিত্ৰ কিন্তু তোমাৰ এই মুখ্য চৰিত্ৰটোত এটা লিপ কিছ আছে মোৰ এক্সপ্ৰেছন নেগৈছে হা লিপ কিছ মই বেয়া নাপাব দে মই চিনটো মানে সেই চৰিত্ৰটো কৰিব নোৱাৰোঁ কিন্তু শেষত যিটো চৰিত্ৰ কৰিলোঁ তেখেতে মোক স্ক্ৰিপ্টখন দি দিলে তেতিয়া মই ভাবিছোঁ এখন কৰিব পৰা যায়তো কিন্তু ডিৰেক্টৰে মোক বুজাব নাজানিলে তেতিয়া মই ভাবিছোঁ এইটো চৰিত্ৰ মই কৰিব পাৰিম অলৰেডি তেতিয়া বেলেগক লৈ লৈছে